Hello and welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ টাউনলৈ। লগৰকেইজনী ৰৈ আছে। ইমান ধুনীয়া কৃষ্ণচূড়া ফুল নাই পুৰাই। হয় না হোক কাংকিত একবাৰ গো এই পাই আইও ধাৰাসাৰ বৰষুণ দিব আৰু দেই এতিয়া ইয়াতে লগতে গণেশ পূজা চলি আছে আজি গণেশ চতুৰ্থী হয় মই সেৱা কৰিব নাপালোঁ আৰু কম্পিউটাৰ ক্লাছ আছে যে গণেশৰ কথা কওঁতে মেমে ক'লে কি গণেশৰ নাকটো কেলে এনেকৈ হ'ল বুলি ক'লে দেই তাৰপিছত আমি ক'লোঁ আমি নাজানো নহয় মেম আপুনি জানে যদি কৈ দিয়ক আপোনালোকেও শুনকচোন প্ৰথমতে মানে পাৰ্বতীয়ে কি কৰিছিলে পাৰ্বতীয়ে গা ধুবলৈ মানে ৰুমটোতো সেনেকুৱা আগৰ নিচিনা দৰ্জা চৰ্জা নাই ন তো পাৰ্বতীয়ে কি কৰিলে নিজৰ গাৰ মলিখিনি গাৰ মলি ওলাই যে সেই মলিখিনি জমা কৰি কৰি মাটিৰ নিচিনা বনাই ল'লে মাটি বনাই মেলি তাৰপিছত তোমাৰ গণেশক উৎপত্তি কৰিলে মানে প্ৰাণ প্ৰতিষ্ঠা তাতে দিলে এই মাটিৰ সেই মূৰ্তিটোতে তো তাৰপিছত মানুহ হৈ গ'ল ন তাৰপিছত সেই শিৱটো আৰু দেখা নাই নহয় গণেশক যে পাৰ্বতীয়ে এইটো কৰি সৃষ্টি দিছে বুলি হাতীটো আৰু গৰ্ভত নধৰে ন সিহঁতিটো সৃষ্টিহে কৰে মূৰ্তিটো বনাই দিলে তাক দাৰোৱান হিচাপত ক'লে শিৱই আহিলে কৈছে মোক সোমাবলৈ লাগে কৈছে নাই বোলে সোমাবলৈ মই আপোনাক দিব নোৱাৰোঁ মায়ে মোক মানা কৰিছে সোমাবলৈ নাই মই সোমামে তই কোন হয় তোক মই চিনি নাপাওঁ তই কোন হয় কেলৈ সোমাবি তই কোন হয় মোক মানা কৰিবলৈ মই শিৱ হয় তই কোন হয় সিটো নিদিয়ে উঠাৰ পিছত কি হ'ল খং উঠিলে সি কি কৰিলে তেওঁ কি কৰিলে দিলে নহয় মূৰটো কাটি তাহাঁতৰ মতে বহুত যুদ্ধ হ'ল মানে ল'ৰা আৰু বাপেকৰ মাজত যুদ্ধ হ'ল মানে পুৰা যুদ্ধ হ'ল তাৰপিছত এনেকৈ কি বুলি কয় গৈ পিনে এতিয়া তাৰপিছত পাৰ্বতী ওলাই আহিলে পাৰ্বতী ওলাই আহি কৈছে অঁ কি কৰিলা তুমি মোৰ ল'ৰাক কেলৈ তুমি মাৰিলা কেলৈ একদম তহিলং মানে গোটেই পৃথিৱী একদম হিলি গ'ল ইয়াৰ মৰাৰ লগে লগে তাৰপিছত কৰিলে কি এতিয়া চব তাৰ সৈন্য যিমান আছিলে শিৱৰ সৈন্যখিনিক যিমান আছিলে চবকে লগাই দিলে যা বোলে যাৰ মাক মানে বাচ্চাখিনি মোৰহে লগাব লাগিব যাৰ মাক পূবফালে মুখ কৰি শুইছে তাৰ মাকৰ ল'ৰা মাথাটো কাটি লৈ আন বুলি কৈছে মই জইন কৰি দিম বুলি কৈছে তো এতিয়া চব মাকবোৰতো আওকালি শুই নাথাকে জানো হাতীজনীয়ে উল্টা হৈ শুই আছে ল'ৰা এফালে আছে হাতীজনী উল্টাফালে শুই আছে সেই হাতীজনীৰ মূৰটোৱে পালে পোৱালি হাতী মূৰটো পালে সেই মূৰটো লৈ পিনে গুচি আহিলে মাকবোৰে যে উল্টা পালে শুই থাকিব নালাগে যে ল'ৰাক পিঠি দি শুব নালাগে সেইকাৰণে কয় বুজি পালা পিঠি দি শুলে মানে সেইটো অনিষ্ট কৰে আৰু বাচ্চাকে ভাল লাগিলে আপোনাৰ কাহিনীটো শুনি অঁ কিন্তু মইতো জনা নাছিলোঁ আমাৰ ককা আইতাই বহুত কৈছিলে অঁ মেম এতিয়া আখৰটো যে কি হৈ গ'ল অল্প ব্যস্ত ছিলাম এখন গণেশৰ কাহিনীটো শুনি ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিলে চাই দিয়ক আকৌ সেই বৰষুণটোৱে মোৰ অৱস্থা বেয়া কৰি দিলে যেন তেন ৰিক্সা এটা পাইছিলোঁ আহিলোঁ আৰু কাপোৰ চব তিতিয়েই গ'ল আৰু চাই Hey guys, আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ লগ পাম আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ' আৰু এতিয়া মই মোৰ ছাবস্ক্ৰাইবাৰ 500 হ'বলৈ গৈ আছে মই বহুত এক্সাইটেড হৈ আছোঁ 500 কেতিয়া হ'ব বুলি প্লিজ কোনে ছাবস্ক্ৰাইব নাই কৰা কৰি দিয়ক আৰু মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব মোৰ কি ভুল হৈছে এইবোৰো কমেণ্ট কৰিব মই নিজে শুধৰাই ল'ম তেতিয়া চ' ধন্যবাদ বাই বাই